হে গাইজ স্বাগতম টু বিভিন ব্লগছ। আৰু আজি আমি যাইছোঁ এটা খানা খাব, গোটেইকেইটা লগৰ ল'ৰাই মিলি কিনে একেলগে। আৰু খানাটো খোৱাৰ আগতে গোটেইকেইটা লগৰ ল'ৰাকে লগ ধৰি লওঁ। তাৰপিছত অলপকে মানে কি ধৰক পইচা তুলি কিনে বজাৰ চজাৰ কৰি লওঁ একেলগে। বজাৰ কৰি কিনে খানাটো খাব লাগে আৰু গোটেইখিনি আপোনালোকক দেখাই আছোঁ কেনেকৈ খানা খাম। খানা চানা বনালে মানে ইয়াতে এনেই যোগাৰ টোগাৰ কৰি মানে মেইন ৰান্ধনি ময়ে বনাব লাগিব। মই আপোনালোকক দেখাই আছোঁ গোটেইখিনি বনাব লাগিব, যিহেতু মই চাই থাকক আপোনালোকে। আৰু আমাৰ হাঁহ আহি গ'ল, চাওক হাঁহ। আৰু গোটেইকেইটা ল'ৰাই আহি আছে, 7টা ল'ৰা আছোঁ, 2টা হাঁহ। আৰু বজাৰ চজাৰো কৰিব লগা আছে অলপ, আপোনালোকক দেখাইছোঁ গোটেইখিনি বজাৰ কি কৰিছোঁ আৰু কোনে বনাব, কেনেকৈ বনাম গোটেইখিনি দেখাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। ল'ৰাকেইটা কোন আছে এইটো দেখাইছোঁ, আপোনালোকে চাই থাকক। আৰু এতিয়া আমি আমাৰ হাঁহটো মানে চাফা কৰি আছোঁ, পাখা চাখাগিলা এৰি দি আছোঁ, এই দেখাইছোঁ আপোনালোকে। চাওক এই ফ্ৰিজ আৰু হেৰি কৰি আছে, চাওক এইটো পাখাগিলা এৰি আছোঁ। এতিয়া বৰ্তমান এইটো কৰা আছে আৰু এইটো চাইডত কৰি আছে, মানে ইয়াকো চাফা কৰিম তাৰপিছত। এই বাহিৰল আজি খানাটো কেনে হ'ব কৈছোঁ, একদম একদম ফালি হ'ব না, ইমৰান কেনে হ'ব আজি আমাৰ এইটো আৰু ইংগিতে আৰু যিয়ে নহওক। এইফালে পানী গৰম কৰিছে, এতিয়া মানে কি আমি পানীটো গৰম কৰা হ'ল। এতিয়া আমাৰ হাঁহটো মানে কি চেলা হৈ গ'ল, চামৰা তামৰা চেলাই গ'লোঁ। এতিয়া বৰ্তমান মানে জহা লাগি আছে, এইটো চাওক জহা আছে। আৰু আমিতো এইবিলাক কাম কৰিব নাজানো, যিহেতু আমি মানে কি আলু পেচানি গুটি দিওঁ আৰু বেলেগ একো নকৰোঁ। সেইখিনি কৰি কিনে ভাত পানী বনাওঁ। আমি মানে কি লালেই কিবা এটা কৰি আছে। কি কৰি আছা ভাই, কি কৰি আছা? জহা বুলি কয়, জহা বুলি কয়। আপোনালোকৰ কি বুলি কয় মই নাজানো বাৰু, এতিয়া আমাৰ ফালত জহা বুলি কয়। আমি এই ইমৰান আৰু মই মানে কি বেলেগ নাজানো, যিহেতু এই পিঁয়াজ আৰু আলুখিনি গুটি মাৰো। আমাৰ মাংস গুটা হ'লে প্ৰায় অলপ বাকী আছে, এইখিনি চাওক আপোনালোকে। মাংসখিনি কি ধুনীয়াকৈ গুটি দিছে, আৰু এইফালে অলপ বাকী আছে, এই পিৰুজে গুটি আছে। আৰু মানে কি ইয়াত তাতে যোনটো বিয়া হ'ব না, ইয়াত তাৰ মানে সুখে সুখী মানে পাকঘৰৰ কাম গোটাইখিনি জানে। আৰু ইয়াৰ কাৰণে এটা ভাল আপি বিচাৰি আছোঁ, আমি আপি বিচাৰি পোৱা নাই। যদি আপোনালোকৰ ফালে মানে ভাল ধুনীয়া আপি আছে তেনেহ'লে কমেণ্ট কৰি জনাবচোন। আমাৰ ইয়াৰ কাৰণে মানে বিয়াখন পাতিব লগা আছে, এই ছোৱালী বিচাৰি আছে তাৰমানে। এই চাওক ভালকৈ চাওক ল'ৰাটো। আৰু আমাৰ এতিয়া গোটেইখিনি ৰেডি হ'ল, মাছা গোটা এইফালে আপোনাৰ পিঁয়াজ চিয়াজ চেলা গোটাখিনি ৰেডি হ'ল। এইফালে আমি কেৰাহীত তেল ঢালিলোঁ, এই চাওক তেল। সেই ফ্ৰিজে এতিয়া বৰ্তমান প্ৰথমতে বনাব। এতিয়া গোটেইখিনি ৰেডি হ'ল আৰু আমি এতিয়া আঞ্জাটো বনাব লাগে আৰু আপোনালোকে চাই থাকক। গোটেইখিনি দেখাইছোঁ কেনেকৈ বনাইছোঁ, একবাৰ দেখাইছোঁ। এতিয়া মানে প্ৰথমতে তেলটো গৰম হ'ব পাৰিছোঁ মানে। আৰু আখতাৰ কিবা কবি নেকি? আখতাৰ কিবা কবি না? এই ইমৰানে কিবা কবি? এইটো কিবা কবি নেকি? এতিয়া মানে কি কেৰাহীত পিঁয়াজো দিয়া গ'ল, পিঁয়াজটো এতিয়া আমি গৰম হ'ব দিম, তেলত অলপ উতলিব দিম। আৰু তাৰপিছত ফ্ৰিজে কিবা কবি হ'ব লগা নাই, ই অলপ লাজ কৰে তাৰমানে। ই কইনা বিচাৰি আছে ইয়াৰ কাৰণে, সেইকাৰণে। আৰু ইয়াৰ কালি আপি যাব যাব, ই 50 টকাৰ কাৰণে খানা খাব নোখোজে জানা। 50 টকাৰ কাৰণে বোলে কইনা চাব যাব নোৱাৰে। প্ৰথমে আমি তেলটো অলপ মানে কি তেলটো আৰু পিঁয়াজটো অলপ গৰম হ'ব দিওঁ, অলপ ভালকৈ সিজি দিব লাগিব মানে। আৰু আমি এতিয়া মাংস দিয়া আৰম্ভ কৰিলোঁ। এই আখতাৰে কিবা ক'ব বোলে, তই মুখখন অলপ ক'লো আছে কি আগৰ পৰা ক'লো দে। অঁ, আৰু মানে মাংসটো আমি এতিয়া দি ল'লোঁ, তাৰপাছত এইটো মাংসটো উতলিব দিম। মানে ইয়াৰে পানী এটা ওলাব, সেই পানীটো মানে আমি কমাই মানে কি যেতিয়ালৈকে মানে শুন আসব তেতিয়ালৈকে মানে পানীটো নসৰালৈকে আমি মানে হেৰি কৰিম। এইটো কিবা মছলা চছলা এইবিলাক এতিয়া নেদাওঁ আৰু দেৰিকৈ দিম। আৰু আজি বহুত দিনৰ মূৰত মানে এনেকৈ খানা খাই আছোঁ, বহুত ভাল লাগিছে মানে। আৰু মানে কি গোটেইকেইটা একেলগে খাইছোঁ, যিহেতু ভাল লাগিছে। আৰু গোটেইখিনি ভিডিঅ'টো আপোনালোকে চাই থাকব, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে এনেকৈ খাইছেনে নাই সেইটো জনাব। আমি আঞ্জা বনাইছোঁ, আঞ্জা কিন্তু বিৰাট টেষ্টি আছে, মজা হ'ব আজি। সঁচাই নেকি? আলু কৰি দিছোঁ, আলু কবি কাটিছে, মাংস আছে, আলু বাৰী আৰু
আমাৰ খানা গোটেই ৰেডি হ'ল এয়া চাওক দেখাই দিছোঁ এয়া খানা এনেকৈ ভাত বাঢ়ি ল'লোঁ গোটেইখিনিয়ে এতিয়া মানে কি ভাত খাই কিনে আপোনালোকক লগ পাইছোঁ ভাত খাই লওঁ প্ৰথমে গোটেইকেইটা মিলি কিনে এনেকৈ গোটেইকেইটা মিলি লৈছোঁ এয়া চাওক আখতাৰ একবাৰ চাই দিয়ে আছে না ঠিকে আছে খানা আৰু মোৰ খানা আৰু এইটো আৰু মোকো আৰু দেখা নাপায় উল্টো মাৰিছোঁ না তো আৰু এতিয়া খানা চানা খোৱা হ'ল আমাৰ গোটেইকেইটাৰে বহুত খাইছে তাৰমানে আৰু এতিয়া মানে কি ৰাতিও বহুত বেছি হ'ল অ' ভাইয়াত আজি খানাটো কেনে হ'ল এইটো কোৱা দি একবাৰ কেনে হৈছে ভাইয়াত খানা হয় তেন্তে নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ আপোনালোকক আৰু এইটো মাহতে আগৰ ভিডিঅ'টো কৈছোঁ মানে কি এটা ধুনীয়া ট্ৰিপ হ'ব গৈ আছে তো আপোনালোকে চাই থাকিব ভিডিঅ'টো আজিৰ ভিডিঅ'টো ইমানেই আছিল সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো আমি এতিয়া যাওঁ ঘৰে ঘৰে টাটা বাই বাই আৰু এতিয়া সময়ো বহুতখিনি হৈছে মানে 12টা বাজি পাৰ হৈ গ'ল তো যাই থাকোঁ আমি